বৰপাত্ৰৰ লগত শুভ বিবাহৰ আজি এই শুভ মুহূৰ্ত কেনেকুৱা অনুভৱ কি বাৰ্তা দিব এই মুহূৰ্তত? কিমান দিনীয়া এই চিনাকি? প্ৰথম চিনাকি কেতিয়া কেনেকৈ কেনেকৈ প্ৰথম চিনাকি কেনেকৈ চবেই জানিব বিচাৰিব, গোটেই অসমৰ মানুহে জানিব বিচাৰিব। এতিয়া আশ্চৰ্য জনপ্ৰিয়তাটো ইমান নাছিলে চাগে, নহয় জানো? আৰম্ভণি গায়ক হিচাপে আৰম্ভণি। এতিয়া কেনেকুৱা অনুভৱ কেনেকুৱা, যিহেতু এখন বিশেষ আজি এই বিয়া নতুন পৰিচয় হ'ব, খন্তেক পাছত পৰিচয় হ'ব। ইমান দিনৰ আশা কল্পনা সকলো শেষ হৈ যাব। কি কৰিব একদম শেষ মুহূৰ্ত। আশ্চৰ্যৰ আটাইতকৈ ভাল লগা গানটো কি? কোনটো গান? দিয়া। আৰু কিবা? আশ্চৰ্যটো গান গাব জানে, সকলোৱে জানে, সেইটো নতুনকৈ কোৱাৰ কোনো প্ৰয়োজন নাই। আপুনি জানে নাই? গান শিকিছে নেকি? মঞ্চত একেলগে দেখা পাম মঞ্চ নেকি? দেখা পাম নেকি মঞ্চত একেলগে? মানে আশ্চৰ্য কয় নেকি তুমিও গান শিকিব লাগিব? কয় নেকি? লাগিব বুলি কয়। কেতিয়াবা মঞ্চত আমি দেখিবলৈ পাম নেকি একেলগে? চেষ্টা কৰিছে, পাব পাৰে। উত্তৰটো তেওঁৰ মুখৰ পৰা শুনিছোন দেই। আমি কৰি নহয় হা মঞ্চত কেতিয়াবা আমি দেখিবলৈ পাম নেকি? অসমৰ ৰাইজে দেখিবলৈ পাব নেকি একেলগে? কিবা পৰিকল্পনা চেষ্টা আছে?